সকলোকে মৰম জনাইছোঁ আৰু পঢ়িব এটা কথা ঠিক, কিন্তু মই গোটেইখিনি মই নেতিবাচক নহয়। এইটো মই বহুত ঠাইলৈ গৈ দেখিছোঁ নতুন চামে অসমীয়া সাহিত্যক বৰ সূক্ষ্মভাৱে লৈছে আৰু তেখেতসকলে চৰ্চা কৰিছে। ইংৰাজী ভাষাটোৰ লগত অসমীয়া ভাষাটো তেখেতসকলে সমানে দখল মই দেখিছোঁ। এইটো আমাৰ কাৰণে শুভ লক্ষণ। আমি হতাশ হ'ব নালাগে। মই বিশেষ নকওঁ আৰু আমাৰ বক্তব্য ৰাখিবৰ বাবে মঞ্চত কেইবাজন বিভিন্ন স্থানত গৈ পেলাই তেওঁ নিজৰ কবিতা আবৃত্তি কৰিছে, কবিতা পাঠ কৰিছে আৰু কবিতা ইতিমধ্যে প্ৰকাশ পাইছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতৰ তাত সুনাম আছে বুলি আমি গৌৰৱ কৰোঁ। তেখেতক আজি মঞ্চত পাইছোঁ, ভাল লাগিছে। আমাতকৈ জ্যেষ্ঠ সাংবাদিক, কিন্তু হয়তো আজিকালি বহুতে আজিৰ জেনেৰেশ্যনৰ আমাৰ সাংবাদিকসকলে নাজানে শ্ৰদ্ধাৰ মিণ্টু বৰুৱা ডাঙৰীয়া। তেখেতক অভিনেতা বুলিহে জানে এতিয়া। তেখেতে এটা সময়ত আমাৰ এই সংবাদ মাধ্যমৰে লোক আছিল। মিডিয়াৰ যিটো দামখিনি হয় সেইটো নাছিল। তেতিয়া এনেকুৱা এটা সময় আছিল যে আমি প্ৰেছ ক্লাবলৈ বা পেপাৰ যেতিয়া নিউজলৈ আমি নিউজ এটা কৰিবলৈ যাওঁ, তেতিয়া তাত এটা চেনেলেই থাকে, সেইটো হৈছে প্ৰাগ। তাৰপিছত আহিছে NDTV। আৰু আমি যদি টিভিত কিবা এটা নিউজ উলিয়াব লাগে, তেতিয়া মই আমাৰ অসমত কৰোঁতে আমাৰ হাউচৰ কৰ্তৃপক্ষই যেতিয়া কিবা এটা নিউজ দিয়ে বা প্ৰেছ মিট থাকে, তেতিয়া আমি মিণ্টু বৰুৱাকে কওঁ। তেতিয়া ক'বলৈ মানুহ এজনে মিণ্টু বৰুৱা এইফালে সময় বেয়া আছিলে। তেখেতক পাই ভাল লাগিছে। আমাৰ মুখ্যই ভাতৃপতি অনুভৱ শইকীয়া, আমি কেৰিয়াৰ আৰম্ভ হোৱাৰ পৰা সেই মৰম যুগৰ পৰা পাই আহিছোঁ। খুব ভাল গায়, পৰিচালনা কৰে। কমৰ প্ৰায়খিনি কমতে আমি মানে বিভিন্ন স্কিল বা শীতকালৰ পৰা বা প্ৰচাৰৰ ক্ষেত্ৰত আমি উদগনি যোগাওঁ তেতিয়াৰ পৰা। আৰু এতিয়ালৈকে আমাৰ সেই সম্পৰ্ক বহুত আছে, অনুভৱ পালোঁ আজি ভাল লাগিছে। আৰু আমাৰ মাজত এজন আছে ব্যক্তি, আমাৰ কৃষ্ণদাস ডাঙৰীয়া। তেখেতক অৱশ্যে আজি লগ পাইছোঁ, বগৰীত দেখিছোঁ আৰু ওদালগুৰিত কৰ্মক্ষেত্ৰত ইয়াত উপস্থিত আছে, ভাল লাগিছে। ভাস্কৰজ্যোতি কলিতা আচলতে আমাৰ নতুন চিনাকি। আজি কিছুদিনৰ আগতে ভাস্কৰে ফোন কৰিছিলে যে মই লগ পাব খোজোঁ, মোৰ কিতাপখন উন্মোচনৰ আপুনি ৰাখিব লাগিব। মই প্ৰথম আশাৰে না কৰিছোঁ। কি কাৰণে যে এই ধাৰণাবিলাক আচলতে তেওঁ এটা ব্যক্তিগত খণ্ডৰ সকলোৱে চাকৰি কৰা বুলি, কিন্তু ধাৰণা এটা আছে কাৰণে তেওঁ কলমটো খুলি লৈছে। স্কুলীয়া শিক্ষা বা কলেজীয়া শিক্ষা পাৰ কৰি যেতিয়া তেওঁ শিক্ষা গ্ৰহণ কৰি শেষ কৰি পেলাই কলমটো আৰু এৰি দিয়া নাই, কলমটো তেওঁ ধৰি ৰাখিছে। সেইকাৰণে ভাল লাগে। আমি যিহেতু কলমৰ মানুহ, আমাৰ কলম পেচা আৰু কলম নিচা, গতিকে কলমৰ মানুহ লগ পালে আমাৰ ভাল লাগে। তেখেতৰ কিতাপ এই 3 নম্বৰ কিতাপ বুলি কৈছে। আমিও এসময়ত যেতিয়া এনেকুৱা ধৰণৰ প্ৰেছমিট পাতিছিলোঁ, কিতাপ উন্মোচন আমি বহুত সমস্যা সন্মুখীন হৈছিলোঁ। ধৰক এই কিতাপ উন্মোচনৰ ক্ষেত্ৰত বিশিষ্ট ব্যক্তিসকলক গাড়ী দি লৈ অনা বা সকলোখিনি আয়োজন কৰা। মই এটা এইখিনিতে মোৰ জীৱনৰ কাহিনী এটা, সৰু কাহিনী এটা শ্বেয়াৰ কৰিছোঁ। মোৰ জীৱনৰ প্ৰথমখন কিতাপ প্ৰেমৰ ডায়েৰী প্ৰকাশ পাইছিলে 99 চনত। সেই কিতাপখনৰ পাতনি দিছিলে আব্দুল মালিক চাই। মই তাৰ কাহিনী অলপ আগতে মই দেউতাক কৈছোঁ। কিতাপখন উন্মোচন কৰিছিলোঁ মই গোলাঘাটত। গুৱাহাটীত যদিও জ্যোতিপ্ৰসাদে উলিয়াইছিলে, কিতাপখন উন্মোচন কৰিছিলোঁ গোলাঘাটত। উন্মোচন কৰোঁতে কি হ'ল, 5জনমান ব্যক্তি আছিলে বিশিষ্ট ব্যক্তি উন্মোচক হিচাপে। তাত প্ৰথম যিজন মেইন উন্মোচক হিচাপে আছিলে, মুখ্য উন্মোচক, তেওঁ আছিলে গোলাঘাট জিলাত। তেওঁ মানে প্ৰশাসনৰ বৰমুৰব্বী ক'বলৈ গ'লে। তেওঁ PD আছিলে, মই নামটো নকওঁ। উন্মোচন কৰিবলৈ দিলোঁ, 5খন কিতাপ বান্ধি কৰি একেলগে দিলোঁ আৰু লগত আছে বাকী ব্যক্তিসকল। উন্মোচন হৈ গ'ল। উন্মোচন কৰাৰ পিছতে তেওঁ কি কৰিলে, আটাইকেইখন কপি কিতাপকেইখন কল্পনাৰ বাস্তৱৰ সংমিশ্ৰণতে সাহিত্যৰ সৃষ্টি হয়।
সেই বিশেষকৈ মণিকুন্তলা ভট্টাচাৰ্যই যেতিয়া পাতনিটো লিখিছে তাৰমানে নিশ্চয় উপন্যাসখনত সাহিত্য আৰু চলচ্চিত্ৰৰ এটা অন্তৰ্ভুক্ত সম্পৰ্ক আছে আৰু আগলৈতো থাকিব নিশ্চয়। আৰু অলপ আগতে মন্তচুকে কোৱাৰ দৰে ভূপেন হাজৰিকাৰ কথা ওলাইছিল যেতিয়া এনেই নিজৰ কথা কৈ ভাল লাগে আৰু মোৰ ঘৰ ভূপেনদাৰ একেবাৰে ঘৰৰ লগতে, গতিকে সৰুৰ পৰা ভূপেনদাহঁতৰ চোতালতে খেলি ডাঙৰ হোৱা বুলি ক'লেও ভুল নহয়। আৰু জীৱনৰ প্ৰথম অভিনয় কৰিছোঁ ভূপেনদাৰ পৰিচালনা। নমস্কাৰ, মঞ্চত উপস্থিত মোৰ আটাইকেইজনে আচলতে দাদা সন্ত্ৰী, গতিকে সৰু ভাইটি হিচাপে সকলোৱে মৰম কৰে। মৃত্যুদা, দেৱদা, মন্টুদা আৰু আমাৰ কৃষ্ণ দাস ডাঙৰীয়া, গতিকে আটাইকে মোৰ শ্ৰদ্ধা দেখিছোঁ। লগতে ৰীমা কৃষ্ণা বৰ ধুনীয়া এংকৰ আৰু সাহিত্য চৰ্চা বৰ সুন্দৰভাৱে কৰে, ভাত গায়ো লিখেও। আৰু লগতে উপস্থিত সুধীবৃন্দ আৰু সাংবাদিক বন্ধুসকল আৰু বোৱতী নৈৰ দৰে এই কিতাপখনৰ লগত জড়িত পৰিয়ালবৰ্গ সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক নৱবৰ্ষৰ কৰিছোঁ। আজি আচলতে এটা ব্যতিক্ৰমী অনুষ্ঠানত উপস্থিত হ'লো। উন্মোচন হয়, মই বেছিকৈ আহোঁ ছবি বা কেছেট CD কিতাপৰ উন্মোচনত খুব কম অহা হয়, কিন্তু আজি আহি পেলাই খুব ভাল লাগিছে। আৰু বিশেষকৈ বোৱতী নৈৰ দৰে ভাস্কৰজ্যোতি কলিতা লিখনিক লৈ পেলাই মণিকুন্তলা ভট্টাচাৰ্যই যিখিনি লিখিছে তেখেতৰ পাতনিত বা দুৱাল, সেইখিনি সঁচাকৈ সেইখিনিয়ে মোক আচলতে উদ্বুদ্ধ কৰিছে। মই ভাবিছোঁ যে কিতাপখন ডেফিনেটলি পঢ়িবলৈ ভাল হ'ব। আৰু মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বোৱতী নৈৰ দৰে এই কিতাপখনলৈ আৰু ভাস্কৰজ্যোতি কলিতালৈ। আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰকাশন পৰিষদে কিতাপখনি প্ৰকাশ কৰি তেওঁক উৎসাহ যোগাইছে অনাগত দিনত আকৌ এনেদৰে লিখি যাবলৈ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অকল অসমৰে নহয়, ভাৰতবৰ্ষৰ বা পৃথিৱীত অসমীয়া যিসকল আছে সকলোৱে কিতাপখন আঁকোৱালি লওক, সকলোৱে পঢ়ক, তাকেই কামনা কৰিছোঁ। আজি ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে আমি বহুদূৰ আগুৱাই গৈছোঁ, কিন্তু এই মাধ্যমৰ জৰিয়তে আমি কিতাপ পঢ়াৰ অভ্যাসটো কম কৰি পেলোৱাৰ নিচিনা মোৰ অনুভৱ হয়। ইংৰাজী মিডিয়ামৰ উপৰিও আমাৰ সেইটো এটা ডাঙৰ সমস্যা হৈছে। আমি আজিকালি যিকোনো বস্তু পঢ়িলেই মোবাইলত পঢ়োঁ, গুগলত পঢ়োঁ, মোবাইলৰ জৰিয়তে বা কম্পিউটাৰৰ জৰিয়তে, নেটৰ জৰিয়তে পঢ়োঁ। কিন্তু কিতাপ বুলি ক'লে আচলতে মোৰ অনুভৱ হয় যে কিতাপ যি তাপৰ উমান পাব নোৱাৰি, বেলেগে সেই উমান দিব নোৱাৰে, সেই তাপ কম্বলেও দিব নোৱাৰে, সূৰ্যও দিব নোৱাৰে, সেই তাপ জুইও দিব নোৱাৰে। কোনো তাপে আচলতে দিব নোৱাৰা তাপটো হৈছে কিতাপ। সেইকাৰণে হয়তো নামটো ৰাখিছে কিতাপ, মোৰ অনুভৱ। গতিকে মই এইটোৱেই আশা কৰোঁ, ভাৰতৰে নহয় সৰ্ব পৃথিৱীৰে আচলতে সকলোৱে কিতাপ পঢ়াটো অত্যন্ত জৰুৰী। আৰু আজিৰ বিশিষ্ট লেখিকা মণিকুন্তলা ভট্টাচাৰ্য বাইদেউ আজি শাৰীৰিকভাৱে অসুস্থ হৈ আহিব নোৱাৰে, তেখেতলৈ মই ভৱিষ্যত জ্ঞাপন কৰিছোঁ। তেখেত যিখিনি পাতনি লিখিছে, পাতনিতেই গুৰুত্বপূৰ্ণ কিছু কথা আলাপ আমি পাইছোঁ, শুনিব পাইছোঁ। আৰু উপৰোক্ত বক্তাসকলে যিখিনি কথা কৈ গ'ল, আমাৰ কাৰণে এটি পজিটিভ থট হৈ বিয়পি পৰক, আমি তাকে কামনা কৰিম। আচলতে সাহিত্য কি বুলি কোৱাৰ লগে লগে আমি যদি খুব সহজ কথাত বুজো, তেতিয়াহ'লে সাহিত্য হৈছে এটি শিল্প। সাহিত্য হৈছে ইন্দ্ৰিয়ৰ দ্বাৰা জাগতিক মহাজাগতিক চেতনা অনুভূতিৰ ভাৱ প্ৰকাশৰ এটি কেন্দ্ৰস্থলী। আমি যেতিয়াই কিবা এটা কৰিবলৈ যাওঁ, আমাৰ মনত বিভিন্ন ধৰণৰ ভাৱ অনুভূতি খেলে। আমাৰ ছাত্ৰবিলাক লগতে বহুত অনুভৱসকলে আমাক পৰিপুষ্ট কৰে, আৰু সেই পৰিপুষ্টিৰ বহিঃপ্ৰকাশ সাহিত্যৰ যোগেদি, ভাষাৰ যোগেদি, সংগীতৰ যোগেদি, সংস্কৃতিৰ যোগেদি কৰিবলৈ সদায় প্ৰয়াস কৰা হয়। আৰু যিসকলে এই প্ৰয়াসটো কৰে তেখেতসকল সদায় ধন্যবাদ আৰু কৃতজ্ঞতা পায়।